গুড মৰ্নিং কি খবৰ সকলোৰে আশা সকলো ভালে আছে সুস্থ আছে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বৰ্ণালী আনলাইন ভ্লগৰ সকলোকে আজি ভাবিছোঁ এটা ভ্লগ ষ্টাৰ্ট কৰি দিওঁ এতিয়াৰ পৰাই আজি সানডে হয় তো আজি দিনটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম যিমানখিনি পাৰো তো এতিয়া আজি বহুত বেছি ৰ'দো দিছে বহুত বেছি গৰম তো তথাপিও যিমানখিনি দেখুৱাব পাৰোঁ দিনটোৰ আপোনালোকক দেখুৱাই যাম আপোনালোকে এখন স্কিপ নকৰা ভিডিঅ'টো সকলোৱে চাই যাব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে চ' আজিৰ দিনটো আৰম্ভ কৰি দিওঁ এতিয়া ৰাতিপুৱাৰ চাহ কাপ খাব লৈছোঁ গাখীৰ চাহ লগতে চিৰা ভাজি কোনে কোনে বাৰু চিৰা ভাজি খাই ভাল পায় আৰু চাহ মেলি খাই মেলি আজৰি এইফালে পূৰা আৰম্ভ লাগি গৈছে উৎসৱ এতিয়া তাক খাব দিছোঁ আম ময়ূৰীয়া জলকীয়া কাটি লৈ আম খাব লৈছোঁ আৰু এই আম খাই দেখিছেনে কি অৱস্থা কৰিছে গোটেই পানীবোৰ গাত ঢালি লৈছে গোটেই তিয়াই পেলাইছে এনেকৈ উৎপাতবিলাক কৰি থাকে কেতিয়া আহি পাই মই গমেই নাপাওঁ গোটেই পানী পেলাই এইয়া গোটেই কাপোৰ জিকাই পেলাইছে দেখিছেনে গোটেই গা জিকাই পেলাইছে এনেকৈ গৰমত একদম নিজে শেষ ব'লা ব'লা ভিতৰত ব'লা দুষ্ট ব'লা ব'লা ভিতৰত ব'লা হা ধোৱা মেলি যাম তো তাইকো ওলাই গাটো ধুৱাই লওঁ ব'লক তেতিয়াহ'লে A few moments later এয়া আমি আহি পালোঁ আচলতে ওচৰতে এটা মন্দিৰ আছে তালৈ আহিলোঁ আমি মন্দিৰলৈ ভাবিলোঁ ওচৰৰ বহুতে লগ ধৰিছিল বোলো ধুনুকো লৈ যায় তাতে খেলা ধুনীয়া ঠাই আছে বল লৈ আহিবি তাইকো আমাৰ দাদাকৰ লগত খেলিব তো সেইবাবে তাইক লৈ গ'লোঁ সঁচাকৈ কৈছোঁ বহুত বেছি ধুনীয়া হয় ঠাইডোখৰ ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া আৰু ইমান গৰমৰ মাজত এনেকুৱা এটুকুৰা ঠাই পাই বহুত বেছি মনটো ভাল লাগি যায় মানে সেউজীয়া চাৰিওপিনে আৰু তাতে ধুনীয়া বতাহ তেনেকৈ গ'লোঁ তাত যাই বহুত বেছি ভাল লাগিল কিন্তু বেছি সময় থাকিব নোৱাৰিলোঁ কাৰণ আমি বৰষুণো আদৰে কৰিলোঁ সেইবাবে আমি তাৰ পৰাই গুচি আহিলোঁ পূজা চূজা কৰি মেলি লৈ আমি তাৰ পৰা গুচি আহিব লগা হ'ল চাওকচোন ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া আৰু মন্দিৰৰ ভিতৰত চোৱা এইখিনি ইমান ধুনীয়া হয় মানে বহুত বেছি ভাল লাগে মনটো এইফালে তাইক খেলিব দিছোঁ তাই দাদাকৰ লগত খেলি আছে ইয়াত বহুত বেছি ভাল পাইছে যিহেতু দিনটো ৰুমতে সোমাই থাকে বাবে এনেকুৱা ঠাইডোখৰ পাই ফুৰি চলিছে আৰু তাই দেখিছেনে এয়া সেৱা কৰি আছে মন্দিৰটো ভালে চাই বহুত বেছি মানে ফূৰ্তি পাইছে তাই এনেকৈ তাই খেলি আছে অলপ খেলিব দিয়ে আমি তাৰ পৰা এয়া হৈছে মন্দিৰৰ বাহিৰ ভাগটো ইমান ধুনীয়া চাওকচোন পৰিৱেশটো বহুত বেছি ভাল লাগে মনটো এতিয়া আমি তাৰ পৰা ওলাই দিলোঁ যিহেতু বৰষুণ দিয়াৰ দৰে কৰিছিলে আমি তাৰ পৰা আহিব লগা হ'ল তাই বহুত বেছি ভাল পাইছিল খেলি আছিল তো উপায় নাই বৰষুণ নাহিলে প্ৰব্লেম হৈ যাব সেইবাবে তাইক তাৰ পৰা আমি লৈ আহিলোঁ আহি কাপোৰ চাপোৰ খুলি দিলোঁ এয়া দেখিছেনে তাই উৎপাত আৰম্ভ হৈ যায়
মেলি আজৰি অলপ বস্তু লৈ ল'লোঁ। তাৰপিছত এতিয়া ৰাতিৰ সাজৰ বাবে বনাই আছোঁ মাছৰ কণী ভাজি, মাছ ভাজি আছোঁ আৰু এইফালে লগতে মই বনাম আজি মাছৰ মূৰৰ মুড়ি ঘণ্টা। সেইবাবে মই মুগ দাইল লৈছোঁ, আলু লৈছোঁ আৰু বিলাহী কাটি লৈ এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আদা ৰহুন পেষ্ট দি কিনে। তাৰপিছতে মাছৰ মূৰটো ভাঙি দিছোঁ আৰু এইখিনি মই এনেকৈয়ে বনাওঁ। আপোনালোকে বাৰু কেনেকৈ মুড়ি ঘণ্টা বনাই জনাব। মই এনেকৈ খাই ভাল পাওঁ, মোৰ মুড়ি ঘণ্টা বহুত বেছি প্ৰিয় হয় আৰু মই এনেকৈ বনাওঁ, বহুত ভাল লাগে খাবলৈ। চ' আপোনালোকে বাৰু কেনেকৈ বনাব ক'ব আৰু এনেকৈ বনাই খাই পাইছেনে? যদি খাই পোৱা নাই এনেকৈ এবাৰ বনাই খাবচোন, বহুত বেছি ধুনীয়া লাগে। আলুখিনি প্ৰায় সিজিছে আৰু এইখিনি হ'বই আৰু বেছি সময় নাই। এইখিনি হ'লে এইফালে মই দালি বহাই দিছোঁ আৰু এইফালে আমাৰ মুড়ি ঘণ্টা খাবলৈ পূৰা ৰেডি। ইমান ধুনীয়া কালাৰ এটা আহিছে আৰু আমি তাতে মন্দিৰত উঠা ফটো কেইখনমান লাষ্টত লগাই দিছোঁ। আৰু আজি আমাৰ ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, বেছি দীঘল নকৰিলোঁ ভিডিঅ'টো, এনেই অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিল তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।